ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম লুইট। তো বহুত দিনৰ মূৰত আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আজি যাইছোঁ মানে সোণাপুৰ। তো বলক গাইছ। হাই গাইছ, আমি সোণাপুৰ গৈছোঁ জুবিন দাক চাবলৈ। আমাৰ লগত আছে আজাদ, এই দেখাই দিয়া এইজন। আৰু ফাইনেলি মই কাম বেক কৰিলোঁ ভ্লগত। প্ৰায় 4 মাহৰ মূৰত এই ভ্লগটো বনাইছোঁ গাইছ। তো আপোনালোকে ছাপোৰ্ট কৰিব। মই সঁচাকৈ মানে বহুত ধুনীয়া ধুনীয়া ঠাইত মানে ভ্লগ বনাম। তো ৰাইজসকল এতিয়া ৰখিলোঁ। তো ইয়াত মানে কিবা মানে কিনিব মানে ৰাতি মানে দোকান পোৱাৰগিলা বন্ধ না, দৈ যাই আছে এতিয়া আনবা। আমি কি পাওঁ চাই লওঁ, মানে আমি মানে একো পোৱা নাই তিনিজনে। ঠিক নাই, আমি কি পাওঁ চাই লওঁ। আৰু এই এখন দোকান যাই আছে মানে খাবৰ কাৰণে, আৰু দোকান চোকান নাই নে, তো সেইকাৰণে মানে বস্তুবোৰ আনিব। আৰু আজি 30 দিন হ'ল গাইছ। তো জুবিন দা আমাৰ মানে জাষ্টিছটো পোৱা নাই। তো সেইকাৰণে আমি যাইছোঁ মানে জুবিন দাৰ মানে সমাধিত। তো মানে পূজা জ্ঞাপন কৰিম। তো মানে আমি সকলোৱে মানে জুবিন দাৰ কাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব। তো সকলোৱে মানে, তো আমি জুবিন দাৰ মানে সেই সমাধি ক্ষেত্ৰত আমি সোণাপুৰ যাইছোঁ। তো আমি জুবিন দাৰ কাৰণে আমি ন্যায় বিচাৰিব লাগিব, আৰু আমি ন্যায় দিমেই গাইছ। যেতিয়াকলৈকে জীয়াই আছোঁ তেতিয়াকলৈকে জুবিন দাক আমি ন্যায় দেখিলেই পাছে দিম। জয় জুবিন দা। আৰু এতিয়া আমি আহি চাব পাৰিব শৰাইত ব্ৰিজৰ মানে কাষ পালোৱে। তো এতিয়া যাই আহিছোঁ সোণাপুৰলৈ এতিয়া ডাইৰেক্ট। আৰু ৰাতি মানে ট্ৰাকৰ মানে বহুত যাম, চাওক না গাইছ। তো কিন্তু একো নাই, জুবিন দাৰ কাৰণে গোটেই দিন পোহৰ কৰি দিম গাইছ। জয় জুবিন দা। আৰু হঠাৎ মানে আমাৰ চকুৰ আগত সেই ট্ৰাকখন মানে সেই গাৰা পিনি মানে সোমাই গৈছে। তো সঁচাকৈ কৈছোঁ গাইছ, ড্ৰাইভাৰ হোৱাটো ইমান মানে সহজ নহয়। স্পেচিয়েলি মানে ট্ৰাক ড্ৰাইভাৰৰ কথা কৈছোঁ। তো আমি মানে ৰিছপেক্ট কৰিব লাগে মানে ড্ৰাইভাৰক। তো আজিকালি মানে ট্ৰাক ড্ৰাইভাৰৰ কিবা ৰিছপেক্ট বোলা মানে বস্তুটোৱেই নহয় গৈছে। আৰু এতিয়া শৰাইত ব্ৰিজ পালোঁ। আৰু ইয়াত মানে বহুত যাম, মানে ট্ৰাকৰ একদম পুৰা জামেই যাম। এতিয়া চাওক। আৰু গাইজ সোণাপুৰ আহি পাইছোঁ। আৰু মানে ইমানেই মানে মানুহৰ ভিৰ, আপোনালোকক মানে গাড়ী জামবোৰ দেখাইছোঁ। আৰু গাইজ প্ৰায় পুৰা 40-50 মিনিট মানে এনেকুৱা মানে জামত ফাঁচি আছোঁ একদম পুৰা। চাব পাৰিব গাড়ীৰ ভিৰ। মানে আমাৰ জুবিন দাক আমাৰ ন্যায় লাগে, ন্যায় দিবই লাগিব জুবিন দাক। এই ৰাতি 2টা বজাত আহিব লগা কাৰণটো কি ঠিক নাই? জুবিনক ন্যায় নাপালিম, নিজেতো মৰিমে। নেপাল হ'ব, নেপাল নেপাল ক'ত দিম? এই মুখৰ বাবে আহিব লাগে কি জুবিন দা? মৰম আছে, মহব্বত আছে, হৃদয় কান্দি আছে, সেইকাৰণে আহিব লগা আছে জুবিন দাৰ কাৰণে। এয়াই জুবিনদাৰ ভাল পোৱা আৰু মৰম। তো গাইজ আহি পালোঁ আমি জুবিনদাৰ সমাধিত, আমি সোণাপুৰ। তো এতিয়া যাওঁ গাইজ। আৰু এয়া চাব পাৰিব, এয়া মানে এসময়ত মানে সোণাপুৰ মানে পথাৰ আছিল। আৰু এতিয়া চাওক না, সোণাই উঠিছে গাইজ। তো কিহৰ বাবে? জুবিনদাৰ বাবে। চাওক না। আৰু গাইজ আমি জুবিন দাক কিয় মানে ন্যায় দিব পৰা নাই?
তো গাইছ একদম পুৰা হাজাৰ হাজাৰ মানুহ তোৰ এইটো এই মানে 2টা বজাত আমি কিহৰ কাৰণে আছোঁ আমার জাস্টিস লাগে জমিদার নিয়ে লাগে আমার ভাঙে গেছি আমার ভাঙে গেল এই 2টা বছর কালান দেখি আইবে লাগে আমকো আমার ভাই তো আজি 30 দিন হ'ল মানে একো মানে ন্যায় নাই গাইছ তো আমি মানে হিমন্ত বিশ্ব শৰ্মাক মানে এটা মানে আহ্বান জনাইছোঁ আমাক মানে জলদি মানে ন্যায়টো দিব লাগে 30 দিন এই বিজেপি সরকার মানে কোনো নিয়ে নয় এতিয়া আমাক ন্যায় লাগে যে লেসেন্স কৰি আছে আমদক পুৰা এসি ৰুমত ৰাখি আছে ন্যায় দিবা নোৱাৰে ন্যায় আমাৰ জমিনদাক ন্যায় দিবা নোৱাৰে এখন চৰকাৰে জমিনদাক ন্যায় দিবা নোৱাৰে আমার ন্যায় লাগে জমিনদার কানে মুখন বাবা আমি জমিনদার কানে আইছো জয় জুবিন দা জমিনদার জয় জুবিন দা আমাৰ হক আমার সোনার অসমো লাগে আমার জুবিনদার জাস্টিসও লাগে প্ৰগ্ৰামৰ পৰা আহে ক'ৰবাৰ পৰা আহি পইচা গন্তি নকৰে এনেই হাতত ধৰাই দি কিনে গুচি যায় যা মাইক লৈ কিনে খাবি এনেকুৱা বুলি কৈছে আমাৰ জমিনদাৰ কিন্তু আমি তেতিয়া চিনি নাপাইছিলোঁ আমাৰ ঈশ্বৰক আমি তেতিয়া চিনি নাপাইছিলোঁ তেতিয়াহে আমি গম পালোঁ যে আমাৰ এই ঈশ্বৰ আছিল আমাৰ ভগৱান আছিল আমাৰ প্ৰাণ আছিল এতিয়া কি ক'ম ঘৰ বাক্য নাইকিয়া হ'ল আমি ৰাইজৰ লগত কি ক'ম আমাৰ ন্যায় লাগিব আমাক এই কলিজাৰ টুকুৰা ইমান এগুলোত দি কিনে কিয় মাৰিব এইটো আমাৰ ন্যায় লাগিব এই বুলি আমি আস্থা ৰাখিছোঁ চৰকাৰৰ চৰকাৰ আমাৰ বিফল হয় চৰকাৰ কোনো কামৰ নহয় চৰকাৰ বিফল হয় ইমান দিন লাগে এটা মূলা চুৰ কৰে তাক ইনকাউণ্টাৰ কৰিব পাৰে এওঁক ইনকাউণ্টাৰ কৰিব নোৱাৰে বুলি কেনেকুৱা আমি কিবা এটা বাতৰিত কিবা এটা লিখিব আমি ফেচবুকত কিবা লিখিব গ'লে আমাক বোলে দণ্ডৰ হ'ব আমাক বোলে মাৰিব পিটিব কিমান ল'ৰাক মাৰিছে পিটিছে এইবিলাক কি অন্যায় কাম কৰি আছে এওঁ এইবিলাক কি আমাৰ ৰজা নেকি আমাৰ ৰজা হ'ল এই জমিনদা আমাৰ ৰজা হয় এও ৰজা নহয় এনেই আমাৰ ঠগি খাইছে আমাক চকুত পট্টি বান্ধি কিনে ঠগি খাইছে পাতি দিম ভেটি দিম এই বহুত কথা কৈছে আমাক আমি এইগিলা আমি ইয়াত ভাল নাপাওঁ আমি ইয়াত দেখিব ইচ্ছা নাযায় ইয়াক মাৰি পেলালেও আমি ভাল পালোঁ হয় এনেকুৱা কথা আমাৰ এনেকুৱা ৰজা নালাগে আমাক এনেকুৱা ৰজা নালাগে আমাৰ কিবা কিবি দিম বুলি কৈছে এইবিলাক আমাক এইগিলা নালাগে একো নালাগে আমাক চাউল তাউল একো নালাগে আমাক খালি ন্যায় লাগে আমাৰ জমিনদাৰ ন্যায় লাগে আমাক আমি বেলেগ কথা আমাৰ হয় এনেকুৱা ৰজা হ'ব লাগিছিল আমাৰ নামটো আমি খুব কৰিলোঁ নাম ৰাজ্যত্ব কৰিলোঁ হয় ৰজাক লৈ সন্তুষ্ট এনেকুৱা ৰজা চৰকাৰে সন্তুষ্ট নহয় নাই এই চৰকাৰে ভাল নহয় এই চৰকাৰে আমাৰ খালি আস্থা দিছে আজি এক কথা কয় কালি এক কথা কয় পৰহি এক কথা কয় এনেকুৱা কয় পাৰিম পিঠিম বইটা মমুক কৰি মুখৰ ভাষা ঠিক নাই বাক্য ঠিক নাই আমাৰ সেই ৰজা আছিল এয়া মাত মাতিলে জেলত পঠাই দিয়ে হা কিবা উল্টা মাত মাতিলে জেলত পঠাই আমার
জুবিন দাক ন্যায় লাগে আমি জুবিনদার ক্ষেত্ৰত কোনো ৰাজনীতি নামানো পলিটিক্স নালাগে জুবিন দাক ন্যায় লাগে পলিটিক্স নালাগে জুবিন দাক ন্যায় লাগে জয় জুবিন দা জুবিন দা অমৰ হক জুবিন দা অমৰ হক বিচাৰিবি কৰোণাৰ হাত বিচাৰিবি কৰোণাৰ হাত বিচাৰি ফুৰিম প্ৰতিদিন মই ভাগৰা নাই জীৱন আৰু গাইজ এই ফটোখনত চাওক গাইজ কি ধুনীয়া হাঁহি মাৰিছে গাইজ এনেকুৱা লাগিছে গাইজ আমাৰ জুবিন দা আমাৰ মনত আছে গাইজ যোৱা নাই গাইজ আমাৰ মনত আছে গাইজ জুবিন দা এৰি থৈ যোৱা নাই গাইজ জুবিন দা আছে আমাৰ মনত আছে আমাৰ সদায় আমাৰ হৃদয়ত আমাৰ জুবিন দা সদায় থাকিব আৰু এইজন মানুহ মানে কেনেকুৱাকৈ মানে আমাৰ মনৰ পৰা মানে গুচি যাব গাইজ চাওক না গাইজ ইমান ধুনীয়াকৈ হাঁহি আছে 4টা বাজি গ'ল এতিয়ালৈকে আমাৰ জুবিন দা নিয়া পানা মাহ দিন গুচি গ'ল এই চৰকাৰ আমাক নালাগে এই চৰকাৰ মামে পালিছি আমাক দি গোটেই দোকানক তো গাইজ আমি ন্যায় মানে লৈছিলেই মানে পাছাচাৰি গাইজটো আমি সদায় যুঁজি থাকিম যেতিয়ালৈকে আমি ন্যায় নাপাওঁ আমাক চৰকাৰে বিচাৰ দিব নালাগে আমাক গোটেই দিয়ক আমি যি কৰিব লাগে সেই কৰিম তো এতিয়া আমাক ন্যায় লাগে কলা জাৰৰ নিশা আৰু এতিয়া বাজিল প্ৰায় 4টা আৰু চাব পাৰিব মানুহৰ ভিৰ আৰু এই চাব পাৰিব মানে পাহাৰৰ ওপৰতো মানুহ কিয় মানে কিহৰ কাৰণে তো এইবোৰ মানে পইচা দি মাতা ভিৰ নহয় গাইছ এইবোৰ মানে মৰম য'ত আমাক জুবিন দা দি থৈ গৈছিল আৰু এনেকুৱাকৈ আমি সদায় জুবিন দাৰ মৰমবোৰ আমি হৃদয়ত ৰাখিম জয় জুবিন দা তো আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ আৰু আমি জুবিন দাক অতি শীঘ্ৰে মানে ন্যায় দিব লাগিব জয় আই অসম।